এবাৰ মোৰ লগত কি হ'ল জানেনে, মোক বনাবলৈ আনি দিলে কচুথুৰি। মইতো আগতে বনাই পোৱা নাই, তথাপিতো যেনিবা মা আৰু আইতাৰ পৰামৰ্শ অনুযায়ী মই বনাই পেলালোঁ। মোৰ দ্বাৰা আৰু কোন এনেদৰে নতুন বস্তু বনাবলৈ কনফিউজ হৈ জনাবচোন দেই। প্ৰথমতে মই কচুথুৰিখিনি বাকলি গুচাই এনেদৰে টুকুৰা টুকুৰ কৰি কাটি এটা পাত্ৰত বহাই দিলোঁ সিজিবলৈ, আৰু তাত মই অকণমান নেমু টেঙা এড কৰি দিছোঁ। তাৰপাছত এটা কেৰাহী পাতি দিলোঁ। কেৰাহীটোত মই পিঁয়াজ, জলকীয়া আৰু আদা নহৰু বটা সেইখিনি ধুনীয়াকৈ দি দিলোঁ। কচুথুৰিখিনি কাটোতে যে গোটেই গা মোৰ খজুৱতি হৈ গৈছিলে জানেনে। আপোনালোকে কচুথুৰি কাটিলে হাতত অকণমান মিঠাতেল লগাই ল'ব। তাৰপাছত আদা নহৰু কেঁচা গোন্ধ যোৱাৰ পাছত তাত মই দালিখিনি যিখিনি তিয়াই ৰাখিছিলোঁ মই সেইখিনি এড কৰি দিলোঁ। তাত মছলা হিচাপে মই হালধি, জিৰা গুড়ি আৰু জলকীয়া গুড়ি এড কৰি এইখিনি ধুনীয়াকৈ লৰাই যেতিয়া দালিখিনি ভাজা হৈ যাব তেতিয়া তাত মই সিজাই ৰখা কচুথুৰিখিনি এড কৰি দিম, আৰু সেইখিনি মই ঢাকোন লগাই লগাই বহুতবাৰ ভাজিম। তাত মই নেমু টেঙা পুনৰ এড কৰিম, কাৰণ মোৰ হাতত তেতিয়া টেঙাজাতীয় বেলেগ বস্তু নাছিলে। সেইবাবে এনেদৰে ঢাকোন লগাই লগাই ৰান্ধাৰ পাছত কিছু সময়ৰ পাছত যেতিয়া সেইখিনি ভাজা হৈ যাব তেতিয়া মই তাত নিমখ এড কৰি পানী এড কৰি দিম, আৰু পানীখিনি শুহ গ'লে আমাৰ ৰেডি হৈ যাব ইয়াৰ কচুথুৰি। খাই বহুত ভাল লাগিছিলে, আপোনালোকেও বনাই খাই চাবচোন দেই।